চেষ্টা করলাম একটা সিট করে দেয় নাই একটা সিট করে দেয় না লগে লগে দিচ্ছে ব্যবস্থা নাই বৰপেটাত সংঘটিত হৈছে এটা ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন ব্যক্তি। নিহত লোকজন বৰপেটাৰ মৈৰাজাৰ ৫ আতৱাৰ আলী পাঠান, বয়স ৪২ বছৰ বুলি জানিব পৰা গৈছে। এখন তীব্ৰবেগী ট্ৰেক্টৰে আতৱাৰ আলী নামৰ ব্যক্তিজনক মহতিয়াই নিয়ে আৰু ঘটনাস্থলীত থিতাতে নিহত হয় লোকজন। বৰপেটাৰ খৈৰাবাৰীত সংঘটিত হৈছে উক্ত ভয়ংকৰ ঘটনাটি। স্থানীয় ৰাজ্যে প্ৰত্যক্ষ কৰা অনুসৰি আতৱাৰ আলী পাঠান নামৰ লোকজনে চাইকেল লৈ কৰ্মসূত্ৰে বৰপেটা ৰোডৰ বজাৰ অভিমুখে গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা এখন অভাৰলোড তীব্ৰবেগী ট্ৰেক্টৰে আতৱাৰক মহতিয়াই নিয়ে, যাৰ ফলত থিতাতে নিহত হয় লোকজনৰ। ঘটনাস্থলীত বৰপেটা ৰোডৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ উপৰিও দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখন জব্দ কৰি বৰপেটা ৰোড আৰক্ষী থানালৈ লৈ যায় আৰু ইয়াৰ উপৰি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ৰোডৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। একটা ট্রাক্টর আর একটা সাইকেল এলাম কি সুন্দর সাইডে পড়ে রয়েছে স্যারা, একদম সাইডে। মানুহখন চাইকেল দি ফালেদি গৈ আছিল, ৰাইট চাইড দি গৈ আছিল। ট্ৰেক্টৰটো মানে অহাৰ সময়ত মানে খুন্দা মাৰি তাতে মানে এক্সিডেণ্ট গৈ আছিল। ইফালে ৰাইট চাইডতে গৈ আছিল আৰু ট্ৰেক্টৰটো মানে ৰং চাইডত দি আহি মানে খুন্দা মাৰি গুচি গৈছে। ইফালে খৈরাবাড়ি গেলাম, বাইশটা দুইটা দৌড় ফেরায় উড়াইতে উড়াইতে দিয়েছে, এটা সিকিউরে দিল না, লগে লগে মরে গেল গা। আমার বাঁচতে আইয়া পানি টানি দিল, আমার তার মধ্যে নাই। খুন্দাইছে ট্রাক্টরওয়ালা, ট্রাক্টরওয়ালা তো লগে লগে পলাইছে, ট্রাক্টরটা ইয়াতে ফেলাই পলাইছে। মানুষজন পড়েছে কোনটো এই যিজন নিহত হয়েছে এই মৈরাজারর নাম হইল এই আক্তর আলী। বয়স মোটামুটি 45 মান হবো। হ্যাঁ, খেতের কাম করে বাজারত যাই আছিল। হ্যাঁ, বাজারত যাই আছিল। ইয়াতে খৈরাবাড়ি, হ্যাঁ বরপেটা রোড খৈরাবাড়ি। কিভাবে এই তো সাইডে দিয়ে আছে, এই যে এইখানে রাস্তা। এই আমার গ্যাস অফিসর সন্মুখত এটা এক্সিডেন্ট হয়েছে। মানে মৈৰাজাৰৰ পৰা আতৱাৰ বুলি নামৰ ল'ৰা এটা বজাৰত আহি আছে, আৰু সময়ত ট্ৰেক্টৰ এখন আহিছে। ট্ৰেক্টৰ এখন আহি তাক খুন্দাই লগে লগে ডেথ কৰি দিছে। লগে লগে সি মৰিছে। 40-42 মান হ'ব। ল'ৰাটো চাইডে দিয়ে যাই আছে, ট্ৰেক্টৰ খুন্দাই মাৰি গৈছে। আমাৰ বস্তিৰ ৰাস্তা দি যেনেকুৱা ট্ৰেক্টৰ আৰু বাম্পাৰ চলি আছে। মানে ঘটনাটো কি, আমাৰ এই যে খৈৰাবাৰী কামাৰ বস্তিত গ্যাস অফিসৰ সন্মুখত ঠিক তাতে মানে গোবৰ টনা যি ট্ৰেক্টৰ, এই ট্ৰেক্টৰ যি দৌৰাত্মক অৱস্থাত আছিলে, তাৰ পৰাই মানে চাইকেল লৈ পেলাই আৰু এজনী গৈ আছিলে। ঠিক সেই সময়তেই ট্ৰেক্টৰটোৱে কি কৰে, এই মানে পথিকজনক
মানে মানে ট্ৰেক্টৰৰ তলেদি মানে মহতিয়াই লৈ যায় আৰু খুব মৰ্মাহত হৈছোঁ এই অৱস্থা চাই পেলাই। গতিকে আমি ক'ব বিচাৰোঁ যে প্ৰশাসন ব্যৱস্থাৰ পৰাই হওক নাইবা মানে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ পৰাই হওক, তেওঁলোকে যাতে এনেকুৱা ধৰণৰ আৰু পুনৰাই এনেকুৱা ধৰণৰ ঘটনা যাতে নঘটে তাৰ কাৰণে আমি কাতৰ অনুৰোধ জনাইছোঁ। আৰু সকলোৱে আমি সজাগ হ'ব লাগে। যিবিলাক মানে গাড়ী মটৰবিলাক যেনেকুৱা মানে তেওঁলোকে যেনেকৈ চলাই থাকে, কিছুমান ৰুল ৰেগুলেশ্যনবিলাক তেওঁলোকে ফ'ল' নকৰে। গতিকে আমি ক'ব বিচাৰোঁ যে তেওঁলোকে যাতে এইবিলাক মানে নিয়ম নীতি তেওঁলোকে যাতে অৱলম্বন কৰি পেলাই গাড়ী মটৰবিলাক চলায়। আৰু যিবিলাক ট্ৰাফিক জামবিলাকো বেছি হৈ আছে, বিশেষকৈ কিছু উদণ্ড মানে হয় অন দ্য স্পটেতে মৃত্যু হৈছে আমি জানিব পাৰিছোঁ। গাড়ী জাগাখিনিৰ নাম হৈছে খৈৰাবাৰী কামাৰবস্তি পাৰ হৈ পেলাই গেছ অফিচৰ সন্মুখত মৈৰাজাত বৰপেটা ৰোড।